বহুত দিন ভিডিঅ' দিব পৰা নাই, এসপ্তাহ মূৰে মূৰে ভিডিঅ' দি আছোঁ, ক'তো ওলাব পৰা নাই, একো কামো নাই, পইচা পাতিও চেছ। চ' আজি দুটামান কথা ক'ব খুজিছোঁ আপোনালোকৰ ওচৰত। চ' আজি কথাকে পাতোঁ। ডেইলি ব্লগ দিব ময়ো পাৰোঁ, কিন্তু মই ডিম্পু নহয়, ডেইলি ব্লগ দিয়া সম্ভৱ নহয়। চ' একো কণ্টেণ্ট নোহোৱাকৈ ভিডিঅ'নো দিলে, মই ভিডিঅ' দিলোঁৱেই বাৰু, আপোনালোকে কিয় চাব একো কণ্টেণ্ট নোহোৱাকৈ। এনেইতো ৰাতিপুৱা উঠি ব্ৰাছ কৰি গা ধুই এইবিলাক কিবা কিবি কৰি সেইবিলাক ভিডিঅ' ময়ো দিব পাৰোঁ, কিন্তু মই নিদিওঁ। ভাল ভিডিঅ' দিব চেষ্টা কৰোঁ, আৰু দেৰি লাগিব, কিন্তু ভিডিঅ'বোৰ দিম, আপোনালোকে চাব। মোৰ ইউটিউবটো খোলা মেইন থিম হৈছে অ'টোত গৈ থাকিলে তাত ভিডিঅ' কৰি আনি আপোনালোকক দেখাব পাৰোঁ, মোৰো ভাল লাগিব, স্মৃতিয়ে থাকিব, সেইটো কাৰণে মই ইউটিউবটো খুলিছোঁ। আজি ফাৰ্ষ্ট টাইম এনেকৈ কেমেৰাৰ আগত কথা কৈছোঁ। চ' আপোনালোকে মোৰ ভইচটো ভালদৰে স্পষ্ট নুশুনিব পাৰে, বুজি নাপাব পাৰে, কিন্তু বুজিব চেষ্টা কৰক। আৰু ভিউ কমি গৈছে, ভিউ আৰু শ্বেয়াৰ কৰক, ভিউ লাগে, ভিউ হ'লে বেছি ভাল লাগে। আৰু ছাবস্ক্ৰাইবটো কমি আছে, নতুন যোনবোৰ আছে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। বহুত দিন ভিডিঅ' দিয়া নাই, ভাবিছোঁ অলপ আপোনালোকৰ আগত কথা পাতোঁ। এসপ্তাহৰ মূৰে মূৰে ভিডিঅ' দিয়া গৈছে, চ' এনেকৈ হ'লেতো নহ'ব। বেছি আমনি নকৰোঁ, চ' কথা ক'বৰ কাৰণে একো নাই, খুলিছোঁহে জাষ্ট ইউটিউবটো চেনেলটো। চ' মৰম দি যাব, ভিডিঅ'বোৰ চাই যাব, আৰু ভাল ভাল ভিডিঅ' দিব চেষ্টা কৰিম। এইটো মন্দিৰ আমাৰ ঘৰৰ সন্মুখৰ নামঘৰ হয়, ইয়াত নাম ধৰে। মই এইটো ব্লগিং চেনেল খুলিছোঁ, তাৰ কাৰণে এভৰিডে ব্লগ দিব চেষ্টা কৰিম, কিন্তু কণ্টেণ্ট একো বিচাৰি নাপালে কি দিম, তথাপিও দিব চেষ্টা কৰিম, আপোনালোকে চাব। বেছি নকওঁ, এইখিনিয়ে। লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু নতুন যোনবোৰ আহিছে ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কমি গৈছে। চ' ডেইলি ব্লগ দিব চেষ্টা কৰিম। এইখিনি কৈয়ে মোৰ বক্তৃতা সামৰণি মাৰিলোঁ, ধন্যবাদ।